নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম টেটৰ লগত সম্বন্ধ থকা 56টা জতুৱাৰ ঠাঁচ আলোচনা কৰিম। তাৰে প্ৰথমটো জতুৱাৰ ঠাঁচ হৈছে আকৰ গজালি, একেটা কথাতে লাগি থকা, আজল মঠ, জানিও একো নজনা ভাওজোৰা, অমাতৰ মাত, শুৱলা মাত, অল চন্দ, কামৰ অযোগ্য, অকাজ ভাগি, কামৰ অযোগ্য, অজিন পাতিক, ধুন্দৰা, অতপালি, বৰ দুষ্টালি, অঘাইত, বৰ ডাঙৰ, অঘাইতং, দুষ্ট, অনুষ্টুপীয়া, সমন্বয়ভাৱে, অপোদঘাত, আচৰিত, অনাই বনাই, কাম নোহোৱাকৈ ফুৰা, অলপ ধতুৰা, সামান্য সাহস থকা, অলপ পানীৰ মাছ, নিমাখিত, অসৌহোৱা, কথা পেটত নথকা, অচলা ভক্তি, স্থিৰভাৱে কৰা ভক্তি, অবচন বোলা, কব নলগীয়া কোৱা কথা, অতৰ চেলাই, নিচলোৱা, অথাই সাগৰ, ডাঙৰ বিপদ, অপাৰ সমুদ্ৰ, মহাবিপদ, অহুকাণে পহুকাণে, ঘুণক ঘানাককৈ শুনা, আবয়াল, অবুজন, আপৰুগীয়া, অতি মৰমৰ, আচহুৱা, অচিনাকি, আতন্তীয়াৰ, চহকী, আতন্তোল, অতি মৰমৰ, অধ্যপান্ত, আদিৰ পৰা অন্তলৈ, আটোম টোকাৰি, পৰিপাটি, আঠে বেঠে, আদৰেৰে, আধা কটা, নীলাজ, আধা নাৰ্জী, আধা হানি হোৱা, আভুৱা ভাৰ, ঠগা, আশা সুদিয়া, অকপট, আও মৰমে মৰা, অস্বাভাৱিক ৰূপে মৰা, আকাশত চাং পাতা, অস্বাভাৱিক কল্পনা কৰা, আলাসৰ লাৰু, অতি মৰমৰ, আপুত্ৰৰ পুত, পুত্ৰহীনৰ পুত্ৰস্বৰূপে, আলিবাটত চালি ধৰা, কাম বন নকৰি ধুন মাৰি ফুৰা, আলৈ আথানি, নিৰাশ্ৰয়, অণ্ঠ-কণ্ঠ টেঁটুলৈকে, আনে বানে, য'তে ত'তে, আউলি বাউলি, শোকত বলিয়াৰ দৰে হোৱা, আমন জিমন, মন মাৰি, আউল ধৰ, ল'ৰা ছোৱালী, আউল ভাং, শৃংখলা লগা, আউল লাগ, কেৰুণ লগা, আচলৰ ধন, অতি আদৰৰ, আঁঠুৱাৰ তলৰ মহ, অধীন লোক, আল পৈচান ধৰা, সেৱা শুশ্ৰূষা কৰা, আট মাৰ, পৰিপাটিকৈ কৰা, আট লগা, আউল ভঙা, আপোন পেটীয়া, স্বাৰ্থপৰ, আলেঙে আলেঙে, আঁতৰে আঁতৰে, আলৈ বিলয়, দুখ দুৰ্গতি, আমা ডিমা, নিচেই সৰু, অজৌ গছৰ বজৌ গতি, অতি দুষ্ট। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনাৰ অলপ হ'লেও উপকাৰ হোৱা বুলি ভাবে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।